মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোলৈকে সুপ্ৰভাত জনাই আজি মই মোৰ পাঠ আগবঢ়াব খুজিছোঁ। মই ইয়াৰ আগৰটো পাঠত মই তোমালোকক স্বৰসন্ধি আৰু স্বৰসন্ধি সধাৰ নিয়মসমূহৰ বিষয়ে কৈছিলোঁ। আজিৰ পাঠত মই তোমালোকক ব্যঞ্জন সন্ধি আৰু ব্যঞ্জন সন্ধিৰ সধাৰ নিয়মসমূহৰ বিষয়ে আলোচনা কৰিম। ব্যঞ্জন সন্ধি হৈছে ব্যঞ্জন বৰ্ণৰ সৈতে স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ মিলনকে ব্যঞ্জন সন্ধি বোলে। যেনে দিক যোগ অন্ত দিগন্ত, ইয়াত ক যোগ অ মিলি সন্ধি হৈছে। বিপদ যোগ জাল, বিপদজাল, প্ৰথম শব্দত দ আছে আৰু পাছত জয় জয় আৰ্য হৈছে ইত্যাদি। ব্যঞ্জন সন্ধি সধাৰ নিয়ম: কোনো স্বৰবৰ্ণৰ পাছত দ্বিতীয় ছ থাকিলে প্ৰথম ছই দ্বিতীয় ছ আশ্চ হয়। যেনে বিষ যোগ ছেদ, বিচ্ছেদ। আগৰ শব্দৰ শেষত দন্ত্য ত বা দন্ত্য দ থাকিলে পিছত যদি প্ৰথম ছ বা দ্বিতীয় ছ থাকে তেতিয়া আগৰ দন্ত্য ত বা দন্ত্য দ প্ৰথম ছ আশ্চ বা দ্বিতীয় ছ আশ্চ হয়। যেনে সৎ যোগ চিন্তা, সৎচিন্তা, উৎ যোগ ছেদ, উচ্ছেদ, উৎ যোগ চাৰণ, উচ্চাৰণ। তাৰপিছত প্ৰথম শব্দৰ বৰ্গৰ প্ৰথম বৰ্ণ আৰু পিছৰ শব্দৰ আৰম্ভণিতে যদি স্বৰবৰ্ণ থাকে তেতিয়া দুয়ো বৰ্ণ মিলি বৰ্গৰ তৃতীয় বৰ্ণ গ, বৰ্গীয় জ, দন্ত্য দ, মূৰ্ধন্য দ লৈ ৰূপান্তৰিত হয়। যেনে তৎ যোগ উপৰি, তদুপৰি, বাগ যোগ ইশ, বাগীশ। এতিয়া তোমালোকে বৰ্গ বুলি কওঁতে বুজি পাইছা নিশ্চয়। বৰ্গ হৈছে কৰ পৰা ম লৈ এই 25টা বৰ্ণক বৰ্গীয় বৰ্ণ বুলি কোৱা হয় আৰু এটা বৰ্গত 5টাকৈ বৰ্ণ থাকে। যেনে ক, খ, গ, ঘ, ঙ। তেনেকৈ প্ৰথম ছ, দ্বিতীয় ছ, বৰ্গীয় জ, মহাপাঞ্জৰ ঞ এনেকৈ এটা বৰ্গত 5টা বৰ্ণ থাকে। তাৰে গটো তৃতীয় বৰ্ণ, ক, খ, গটো 3 নম্বৰত আছে তৃতীয় বৰ্ণ। তেনেকৈ বৰ্গীয় জটো তৃতীয় বৰ্ণ, মূৰ্ধন্য ড তৃতীয় বৰ্ণ, দন্ত্য ড তৃতীয় বৰ্ণ। এতিয়া তোমালোকে বৰ্গ নিশ্চয় বুজি পাইছা, বৰ্গ মানে কি। তাৰপিছত বৰ্গীয় জ বা মহাপাঞ্জ জৰ আগত যদি হচন্ত বা দন্ত্য দ থাকে তেতিয়া বৰ্গীয় জ হয়। যেনে বিপদ যোগ জনক, বিপদজনক, যাৱত যোগ জীৱন, যাৱজ্জীৱন ইত্যাদি। হচন্ত বা দন্ত্য দ পাছত ল থাকিলে হচন্ত আৰু দন্ত্য দ ল লৈ পৰিৱৰ্তিত হয়। যেনে উৎ যোগ লাভ, উল্লাস, তৎ যোগ লাভ, তলাভ। প্ৰথম শব্দৰ শেষৰ বৰ্গৰ প্ৰথম বৰ্ণ, প্ৰথম শব্দটোৰ শেষৰ বৰ্গৰ যদি প্ৰথম বৰ্ণ থাকে প্ৰথম শব্দটোত আৰু পাছৰ শব্দৰ আদিত যদি প্ৰথমতে যদি দন্ত্য ন বা ম থাকে তেতিয়া বৰ্গৰ পঞ্চম বৰ্ণলৈ, পঞ্চম বৰ্ণৰ কোনকেইটা ঙ, ঞ, মূৰ্ধন্য ণ, দন্ত্য ন, ম এইকেইটা হৈছে পঞ্চম বৰ্ণ। ইহঁত কেইটালৈ ৰূপান্তৰিত হয়। যেনে মৃত যোগ ময়, মৃন্ময়, উৎ যোগ নতি, উন্নতি। দন্ত্য ত আৰু দন্ত্য দ যদি তালব্যশৰ পাছত থাকে তেতিয়া দন্ত্য ত আৰু দন্ত্য দৰ সলনি স্বস্য আশ্চ হ'ব। যেনে উৎ যোগ শৃংখল, উচ্ছৃংখল। কোনো শব্দৰ প্ৰথম ছ বা বৰ্গীয় জৰ পাছত দন্ত্য ন থাকিলে দন্ত্য নৰ সলনি ঞ হয়। যেনে য যোগ ন, যজ্ঞ।
জাজ যোগ না জাজনা নিয়চাংশ হৈছে সমযোগ সম উপসৰ্গ তোমালোকে উপসৰ্গ জানা 20টা উপসৰ্গ আছে তাৰ ভিতৰত যে সম উপসৰ্গটো যদি পাছত কৃত ধাতুৰ পৰা হোৱা শব্দৰ মাজত দন্ত্য স আগম হয় সন্ধি হ'ব পাৰে যেনে সমযোগকাৰ সংস্কাৰ সমযোগকৰণ সংস্কৰণ তাৰপিছত 10 নম্বৰ নিয়ম মূৰ্ধন্য ষৰ পাছত দন্ত্যত বা দন্ত্যথ থাকিলে দন্ত্যতৰ ঠাইত মূৰ্ধন্যত আৰু দন্ত্যথৰ ঠাইত মূৰ্ধন্যথ হয় পোষযুক্ত পুষ্ট বিষযুক্তি বৃষ্টি দন্ত্যত মূৰ্ধন্যতলৈ পৰিৱৰ্তন হৈছে এইকেইটা নিয়মৰ উপৰিও ব্যাকৰণৰ নিয়মৰ বাহিৰৰ কেইটামান ব্যঞ্জন সন্ধি হৈছে সমযোগ কাম সকাম মনঃযোগ ঈশা মনীষা একযোগ দহ একাদশ তাৰপিছতে আহিছোঁ অসমীয়া ব্যঞ্জন সন্ধি অসমীয়া সন্ধি খুব কমেই থাকে তাৰে কেইটামান ব্যঞ্জন সন্ধি আছে সংস্কৃত মতে হয় সন্ধিবিলাক সংস্কৃত ভাষাৰ শব্দবিলাক আমাৰ অসমীয়া ভাষাত ব্যৱহাৰ হয় আৰু সংস্কৃত নিয়মতে সন্ধি হয় মই আগতেও কৈছোঁ তোমালোকক এতিয়া ব্যঞ্জন সন্ধি অসমীয়াত কেনেকৈ সাধিত হয় চোৱা তিনি সংখ্যাবাচক শব্দৰ পাছত এক যোগ হ'লে তিনি নি লোপ পায় 3 যোগ 1 টিয়েক দিন যোগ 3 যোগ 1 দিন টিয়েক তাৰপিছত 1 6 7 সংখ্যাবাচক শব্দৰ পাছত আন শব্দ যোগ হ'লে সংখ্যাবাচক শব্দৰ শেষ বৰ্ণ লোপ পায় যেনে 1 যোগ টকা এটকা 6 যোগ বছৰ ছবছৰ ইত্যাদি তাৰপিছত নাসিক্য ধ্বনি মানে যিকেইটা বৰ্ণ আমাৰ নাকেৰে উচ্চাৰণ হোৱা নিচিনা লাগে সেইকেইটা নাসিকা ধ্বনি বুলি কয় নাকেৰে উচ্চাৰণ হয় উঙ ন ম এইকেইটা এনেকুৱা নাকেৰে উচ্চাৰণ হোৱা ধ্বনিকেইটাক নাসিকা ধ্বনি বুলি কোৱা হয় এইকেইটাৰ পাছত যোগ হোৱা প্ৰত্যয়ত নাসিকা লোপ পায় যেনে জান যোগ ও জান যোগ ও জানো এতিয়া ও চন্দ্ৰবিন্দুটো জানুত নাইকিয়া হৈ গৈছে যেনেকৈ শুং যোগ ও শুঙো লিখোঁতে আমি নাকেৰে উচ্চাৰণ হোৱা ওটো আমি নাকেৰে উচ্চাৰণ কৰোঁ কিন্তু শুঙোটো কওঁতে কি হয় নাসিকাটো সেই উচ্চাৰণটো লোপ পাই যায় তোমালোকে ব্যঞ্জন সন্ধি সধাৰ এই নিয়মবিলাক ব্যাকৰণ পুথিত মনোযোগেৰে চাবা উদাহৰণবিলাক মন কৰিবা তেতিয়া তোমালোকে বেছি ভালকৈ বুজি পাবা আৰু তেতিয়া তোমালোকৰ যদি সন্ধি শুদ্ধকৈ জানা তোমালোকে তেতিয়া তোমালোকৰ শব্দৰ বানান লিখোঁতে ভুল নহয় আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ